নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আমি আজি আলোচনা কৰিম অহা এসপ্তাহৰ 12টা ৰাশিৰ ৰাশিফল কেনেকুৱা হ'ব। অৰ্থাৎ 20 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে এই এসপ্তাহৰ 12টা ৰাশিৰ ৰাশিফল কেনেকুৱা হ'ব। কাৰণ এই এসপ্তাহত যথেষ্ট গ্ৰহৰ পৰিৱৰ্তন দেখা গৈছে। তাৰ মাজতে মহাশিৱৰাত্ৰি ব্ৰত অনুষ্ঠিত হ'ব আৰু মহাশিৱৰাত্ৰি ব্ৰতৰ সময়তে 4টা গ্ৰহ কুম্ভ ৰাশিত সন্নিৱিষ্ট হ'ব। তাৰ লগে লগে আঢ়ৈ দিনৰ মূৰে মূৰে যিহেতুকে চন্দ্ৰ গ্ৰহ পৰিৱৰ্তন হৈ আছে বা তাৰ লগে লগে বিভিন্ন ধৰণৰ ৰাশিৰ ক্ষেত্ৰত কি গ্ৰহৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব, এনেধৰণৰ বিষয়ত এটা আলোচনালৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। 12টা ৰাশিৰ ৰাশিফলসমূহ প্ৰত্যেক ৰাশিৰ কি ধৰণে এই সপ্তাহটো যাব, এই ধৰণৰ বিষয়টি আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। জানহক এতিয়া আমি প্ৰথমতে আহিছোঁ মেঘ ৰাশিৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কাৰণ কি গুৰু বৃহস্পতি ধনস্থানত অৱস্থান গ্ৰহণ কৰি তেওঁলোকৰ প্ৰচুৰ ধনাগমৰ যুগ সৃষ্টি কৰিছে আৰু একাদশত শনিৰ অৱস্থান হেতুকে তেওঁলোকৰ চাকৰি বাকৰি, তেওঁলোকৰ ভ্ৰমণ যুগ, তেওঁলোকৰ বিশেষভাৱে সা সন্মান, ৰাজকীয় কৰ্তব্য বা ৰাজযোগ, ৰজাৰ পৰা ৰাজকীয় সহায় সহযোগিতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, কিয়নো যিহেতু বুধ গ্ৰহ অৱস্থান গ্ৰহণ কৰিছে কুম্ভ ৰাশিত, গতিকে শিক্ষাৰ্থী বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ মেঘ ৰাশিৰ ক্ষেত্ৰত। আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে লাভ কৰিব পূৰ্ণ সাহস, পূৰ্ণ প্ৰেৰণা, কিয়নো গুৰু বৃহস্পতি বৃষ ৰাশিত অৱস্থান গ্ৰহণ কৰি তেওঁলোকৰ মানসিক শক্তি বৃদ্ধি কৰিছে বা তেওঁলোকে সাহস, প্ৰেৰণা ইত্যাদিবিলাকৰ মূলত তেওঁলোকে আনক সাহস দিবলৈ সমৰ্থবান হ'ব, আনক প্ৰেৰণা দিবলৈ সমৰ্থবান হ'ব, নিজে প্ৰেৰিত হ'ব, নিজে প্ৰেৰণাদায়ক শক্তি হিচাপে অহা সপ্তাহটো পূৰ্ণ প্ৰদৰ্শন কৰিব পাৰিব। বৃহস্পতি গুৰুৰ অৱস্থান হেতুকে বৃষ ৰাশিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে লাভান্বিত হ'ব, তেওঁলোকৰ ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব পাৰিব বা তেওঁলোকে ব্যৱসায়ীসকল অত্যন্ত প্ৰচুৰ ধনাগম হ'ব এই সপ্তাহটোত। চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত তেওঁলোকৰ কৰ্মস্থান অত্যন্ত সুন্দৰ। গুৰু বৃহস্পতিৰ ক্ষেত্ৰত তেওঁলোকে মান সন্মান লাভ কৰিব, তেওঁলোকৰ পদমৰ্যাদা অক্ষুণ্ণ থাকিব। আমি আহিছোঁ মিথুন ৰাশিৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে লাভ কৰিব প্ৰচুৰ ধন, তেওঁলোকে মান সন্মান লাভ কৰিব। অৱশ্যে তেওঁলোকৰ যাত্ৰাৰ ক্ষেত্ৰত কিছু অসুবিধা পাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যাত্ৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব। তেওঁলোকে দৈনিক কৰণীয় কামৰ ক্ষেত্ৰত বিজুতি খাব, জটিলতা বাঢ়িব, পাৰিবাৰিক অসুবিধা পাব পাৰে। ৰাহুৰ পূৰ্ণাংগ দৃষ্টিৰ ক্ষেত্ৰৰ কাৰণে তেওঁলোকৰ পেটৰ বিষৰ সৃষ্টি হ'ব পাৰে। অহা সপ্তাহতো পাৰিবাৰিক অমংগল, পাৰিবাৰিক মনোমালিন্য সৃষ্টি হ'ব। আমি আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কিছু বন্ধুবৰ্গৰ সৈতে অসীয়া অপ্ৰীতি বা বন্ধুবৰ্গৰ সৈতে মনোমালিন্যৰ কাৰক হ'ব পাৰে, পাৰিবাৰিক মনোমালিন্যৰ কাৰক হ'ব পাৰে। যিহেতুকে অষ্টম শনিৰ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব মনোমালিন্য, জটিলতা, কৰ্মত অসফলতা বা অত্যাধিক খৰচান্ত হ'ব পাৰে শনিৰ অষ্টম স্থানৰ শনিৰ কাৰণে। আমি আহিছোঁ সিংহ ৰাশিৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব অত্যন্ত সুন্দৰ পৰিৱৰ্তন। তেওঁলোকৰ জীৱনলৈ ধনাগম হ'ব এই সপ্তাহত। সপ্তম স্থানৰ পৰা পূৰ্ণ দৃষ্টি, ৰবিৰ পূৰ্ণ দৃষ্টি হেতুকে তেওঁলোকে বিশেষকৈ ৰাজনীতিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে লিড পাৱাৰ পাব, নেতৃত্ব দিয়াৰ ক্ষমতা পাব, টকা পইচা উভৈনদী হ'ব, তেওঁলোকে অনাকাংক্ষিত ধন লাভ কৰিব। অৱশ্যে তেওঁলোকে ষড়যন্ত্ৰৰ লিপ্ত হ'ব পাৰে। তেওঁলোকৰ জ্যেষ্ঠ ব্যক্তিয়ে বা তেওঁলোকতকৈ জ্যেষ্ঠ গুৰু সম্বন্ধীয় ব্যক্তিৰ কাৰণে তেওঁলোকে সমালোচিত হ'ব আৰু ষড়যন্ত্ৰত লিপ্ত হ'ব পাৰে।
আমি আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ বুধৰ পূৰ্ণ দৃষ্টিৰ কাৰণে বিদ্যা শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলৰ কাৰণে অত্যন্ত সুন্দৰ। শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে উপযুক্ত ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। কন্যা ৰাশিৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো অত্যন্ত সুন্দৰ। বুধৰ পূৰ্ণ দৃষ্টি হেতুকে ব্যৱসায়ত তেওঁলোকে লাভান্বিত হ'ব, নতুন ব্যৱসায়ৰ সন্ধান পাব। অৱশ্যে পাৰ্টনাৰশ্বিপ ব্যৱসায় বা যৌথ ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে আগ নবঢ়াই ভাল হ'ব। তেওঁলোকৰ সংৰাগ বাঢ়িব পাৰে। এইকাৰণেই ৰাহুৰ দৃষ্টিও পূৰ্ণভাৱে কন্যা ৰাশিলৈ আছে। সেয়েহে তেওঁলোকে পেটৰ বিষ জাতীয় বেমাৰত ভুগিব পাৰে আৰু খং ৰাগ তাৎক্ষণিক সিদ্ধান্ত এই ধৰণৰ বিষয়বস্তুত ভুগিব পাৰে। আমি আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। অৱশ্যে গুৰু বৃহস্পতি অষ্টম স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে কিছু জটিলতাৰ সৃষ্টি হ'ব, মানসিক দ্বন্দ্বত ভুগিব, পাৰিবাৰিক অসুবিধা পাব, কৰ্মত জটিলতা বাঢ়িব। অৱশ্যে টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে লাভান্বিত হ'ব, তেওঁলোকৰ অনাকাংক্ষিত ধন ঘূৰাই পাব। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। গুৰু বৃহস্পতিৰ শুভকাৰকতাত গুৰু বৃহস্পতিৰ সপ্তম স্থানৰ পৰা পূৰ্ণ দৃষ্টি হেতুকে বৃহস্পতিৰ কাৰণে তেওঁলোকে লাভ কৰিব চাকৰি বাকৰি, তেওঁলোকে মান সন্মান লাভ কৰিব, তেওঁলোকৰ জীৱনলৈ নতুন নতুন বিষয় আহিব। তেওঁলোকে দুশ্চিন্তাত ভুগি থকা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মানসিক শান্তি লাভ কৰিব। মাটি বাৰীৰ লগত জড়িত হৈ থকা বিষয়বিলাক নিষ্পন্ন হ'ব বা নিষ্পত্তি হ'ব। পাৰিবাৰিক সুখ শান্তি, পাৰিবাৰিক দাম্পত্য সুখ লাভ কৰিব। আমি আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ধনু ৰাশিৰ জাতক জাতিকাসকল আমি জানো যে ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আৰু বৃহস্পতি বৃষ ৰাশিত অৱস্থান গ্ৰহণ কৰি শত্ৰু ভাৱাপন্ন হোৱা হেতুকে ধনু ৰাশিৰ জাতক জাতিকাসকলে কিছু শত্ৰুতা লাভ কৰিব। তেওঁলোকৰ ষড়যন্ত্ৰকাৰী বা তেওঁলোকৰ বিপক্ষে ষড়যন্ত্ৰ কৰা এচাম ব্যক্তিৰ সন্মুখা হ'ব লগা হ'ব পাৰে। আৰু তেওঁলোকৰ বিশেষকৈ ধনাগমৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে। পাৰিবাৰিক কণ্ডল, পাৰিবাৰিক মনোমালিন্য ইত্যাদিবিলাক লাভ কৰিব। যদিও শনিৰ শুভকাৰকতাত তেওঁলোকৰ ব্যৱসায় বাণিজ্য বা আৰ্থিক আগমনৰ এক সুচল পথ নিৰ্ণয় হৈছে এই সপ্তাহটো। আমি আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ধনস্থানত শনিৰ অৱস্থান হেতুকে বিশেষকৈ লোহাৰ কাৰবাৰত থকা, গাড়ী ঘোঁৰাৰ কাৰবাৰত থকা, পানীৰ কাৰবাৰত থকা বা বিভিন্ন ব্যৱসায়ীসকলে লাভ কৰিব প্ৰচুৰ ধনান। ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব উপযুক্ত ফলাফল প্ৰদৰ্শনৰ কাৰণে সুবিধা পাব। মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ যিসকল ইঞ্জিনিয়াৰিং লাইন, IIT, ITI, মেকানিকেল এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে সুফল লাভ কৰিব আৰু উপযুক্ত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ অহা সপ্তাহটো, কাৰণ শনি নিজে নিজৰ ঘৰত অৱস্থান গ্ৰহণ কৰি অন্যান্য ৰাশিলৈকে বিভিন্ন দৃষ্টি প্ৰদৰ্শন কৰা হেতুকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে লাভ কৰিব উচ্চ সন্মান, পদমৰ্যাদা আৰু কৰ্মস্থান অত্যন্ত সুন্দৰ। বিদ্যাৰ্থীসকলৰ কাৰণে নতুন সুযোগ সুবিধা লাভ কৰিব। বিশেষকৈ তেওঁলোকে বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। একেবাৰে শেষৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিত এতিয়া অৱস্থান গ্ৰহণ কৰিছে ৰাহু, বুধ আৰু শুক্ৰ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। নতুন যোগাযোগ চলিব এই সপ্তাহটোত বিয়া বাৰুৰ ক্ষেত্ৰত। অৱশ্যে লগ্নত ৰাহুৰ অৱস্থান হেতুকে পেটৰ অসুখ, পেটৰ বেমাৰ, ইণ্ডাইজেছ প্ৰব্লেম এনেধৰণৰ সমস্যাসমূহত ভুগিব। গতিকে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে মীন ৰাশিৰ ক্ষেত্ৰত। বন্ধু বান্ধৱীসকল, অহা সপ্তাহৰ 12টা ৰাশিৰ ৰাখিবলৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধন্যবাদ।